हेलो ভিউয়ার্স আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো এটা নতুন কেক ৰেচিপি এই কেকটো সুজি আৰু ময়দাৰে বনাম খাবলৈ টেস্টি হয় বনাবলৈ খুবেই সহজ আৰু হেলদিও হয় আহকচোন আমি কেকটো আৰম্ভ কৰো জোখমাখৰ কাৰণে মই এনেকুৱা ধৰণৰ কাপ এটা লৈছো এই কাপটো দেখুৱাৰ কাৰণ এইটোৱে যে গোটেইখিনি ইনগ্ৰেডিয়েন্ট সঠিক জোখত হলেহে এই কেকটো ভাল হয় ইয়াৰ কাৰণে মই 1.5 কাপ ময়দা লৈছো 1 কাপ সুজি লৈছো 1 কাপ চেনি লৈছো আধা কাপ ৰুকি লোৱা নাৰিকল লৈছো আধা কাপ ৰিফাইন তেল লৈছো এইখিনি আমি এতিয়া অকমান মিহলি কৰি লৈছো তেলখিনি যাতে ভালকৈ মিহলি হৈ যায় ইয়াৰ পিছত আমি গাখীৰ দিম গাখীৰ দিয়াৰ পাছত মিহলি কৰিবলৈ অলপ দিগদাৰ হয় সেই কাৰণে তেলখিনি যাতে ভালকৈ মিলি যায় আধা চামুচ বেকিং সোডা দিছো আধা চামুচ বেকিং পাউডাৰ দিছো এতিয়া ইয়াতে 1 কাপ গাখীৰ লৈছো এইখিনি ভালকৈ মিহলি কৰি লম যদি কেকৰ বেটাৰটো ঠিক নহয় তেতিয়া কেকটো ফ্লাফি নহয় সুজি আৰু ময়দা যদি গোটা হৈ থাকে কেকটো ফ্লাফি নহব সেই কাৰণে আমি ভালকৈ মিহলি কৰি লম এতিয়া এয়া মই দেখুৱাইছো বেটাৰটো এনেকুৱা ধৰণৰ ডাঠ হ'ব লাগিব ইয়াৰ মাজতে মই মাইক্ৰৱেভটো প্ৰিহিট কৰি লৈছো আৰু এনেকুৱা ধৰণৰ মই মাইক্ৰৱেভ শেপ বাটি এটা লৈছো অকনমান তেল মচি লৈছো বাটিটোত তেল মচি ললে কেকটো বাটিটোত লাগি নধৰে এতিয়া কেক বেটাৰটো ইয়াতে মই ঢালি লৈছো ওপৰত মই পিস্তা বাদাম আৰু আলমন্ড ব্যৱহাৰ কৰিছো কেকটো দেখিবলৈ ভাল হয় আপোনালোকে যিকোনো ধৰণৰ ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিব পাৰে মোৰ মাইক্ৰৱেভটো প্ৰিহিট হৈ গৈছে এতিয়া মই কেক বেটাৰটো 200 ডিগ্ৰী সেন্টিগ্ৰেডত 30 মিনিটৰ কাৰণে লো ৰেকত বেক হ'ব দিম এই মোৰ কেকটো ৰেডি হৈ গ'ল মই গাৰ্নিশিঙৰ কাৰণে কেইটামান চেৰি ব্যৱহাৰ কৰিছো আৰু এয়া কিমান ফ্লাফি হৈছে আপোনালোকে দেখিবলৈ পাইছে মোৰ ভিডিওটো যদি চাই ভাল লাগিছে প্লিজ লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব